হাই ফ্ৰেণ্ডছ, ৰাণা মানসিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ খুব টেষ্টি এটি ৰেচিপি। সেয়া হ'ল কচুপাতৰ ৰেচিপি। তাৰ বাবে মই লৈছোঁ আদা, নহৰু, জলকীয়া আৰু এয়া চাওক কচুপাত। কচুপাতখিনি মই ভালদৰে ধুই লৈছোঁ। আজি মই ভাবিছোঁ কচুপাত চৌকাত বনাম। কচুপাত চৌকাত কেনেকৈনো বনাই সেয়া দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। আৰু মই লগতে এটা কেঁচা জলকীয়াও ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি জলকীয়া বেছি খাই ভাল পায় তেনেহ'লে জলকীয়া বেছিকৈ দিব পাৰে। আৰু এতিয়া মই আদা আৰু নহৰুখিনি বটি লৈছোঁ আৰু জলকীয়া পিচ পিচকৈ কাটি লৈছোঁ। আৰু এতিয়া গিলাচত কচুপাতখিনি দিবলৈ মই এটি গিলাচ ব্যৱহাৰ কৰিছোঁ। এয়া ষ্টিলৰ গিলাচ হয়। আৰু ইয়াত ঢাকনি হিচাপে ব্যৱহাৰ কৰিবলৈ মই এটি বাতি ব্যৱহাৰ কৰিছোঁ। সেয়াও ষ্টিলৰ বাতি হয়। আৰু এতিয়া মই কচুপাতখিনি দুভাগত ভাগ কৰিম। প্ৰথম ভাগ এয়া দি দিলোঁ। এতিয়া মই ইয়াত বটি লোৱা আদা নহৰু আৰু পিচ পিচকৈ কাটি লোৱা জলকীয়াখিনি দি দিছোঁ। এয়া চাওক। আৰু এতিয়া সোৱাদ অনুসৰি ইয়াত মই নিমখ ব্যৱহাৰ কৰিম। আৰু যিখিনি কচুপাত বাকী আছে এভাগ, সেই এভাগ এতিয়া ইয়াত দি দিলোঁ। তাৰপিছত এতিয়া মই ইয়াত বাতিটোৰে ঢাকনি দিম। এতিয়া আমি যাওঁ বলক চৌকালৈ। এতিয়া চৌকাত যেতিয়া খৰিবিলাক জ্বলি থাকিব, খৰিকেইডাল গুচাই যিখিনি এঙাৰ থাকিব তাত আমি এয়া চাওক এঙাৰত এতিয়া মই লাহেকৈ বাতিটো বহাই দিছোঁ। আপোনালোকে দিলেও সাৱধানেৰে দিব, কাৰণ তাপ লাগি হাতখন পুৰিব পাৰে। এয়া চাওক মই বাতিটো বহাই দিছোঁ আৰু এঙাৰখিনি ভালদৰে দি দিছোঁ। এয়া 5 মিনিটৰ মূৰে মূৰে আপোনালোকে চেক কৰি থাকিব। তাৰপিছত চাব কচুপাতখিনি ধুনীয়াকৈ কমি গৈছে। এয়া চাওক। আৰু এয়া কচুপাতৰ টেষ্টি ৰেচিপি ৰেডি। থেংক ইউ।